বন্ধুসকল নমস্কাৰ এণ্ড ৱেলকাম মাই ইউটিউব চেনেল অসম নগৰ জিৰ'টো। বৰ্তমান মই আজি আছোঁ ডিগনিচুকীত আৰু ইয়াত ডিগনিচুকীৰ ভিতৰৰ ফালে মই সোমাই আহিছোঁ। আৰু যিহেতু আজি 15 আগষ্ট স্বাধীনতা দিৱস, তাৰ উপলক্ষে আমি প্ৰত্যেক বছৰে গোটেইকেইজন ল'ৰা লগ লাগি কিনে আমি ফুৰিব যাওঁ। এইবাৰো আমি তেনেদৰে গোটেইকেইজন ল'ৰা লগ লাগি ফুৰিব আহিছোঁ। দেখুৱাবলৈ ওলাইছোঁ যে গোটেইকেইজন ল'ৰা আহিছে, চাওক গোটেইকেইজন আহিছে। এয়া চব গোটেইকেইজন আহি গৈছে। এয়া আমাৰ শান্তনু ভাই, এইটো শান্তনু পুৰা একদম জাক জমক আহি আছে। আগত আছে আৰু দুজন আছে, আগত চাই থাকক। এয়া বিশ্ব আৰু আমাৰ নিজন দা, এয়া ব্ৰাজিল ভাৰত মাতা কি যে। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক স্পীক নকৰাকৈ। বহুত আপোনালোকক ভাল ভাল দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক। हर घर में तिरंगा, पूरा तिरंगा तिरंगा हो गया हर घर में। ये लोगों ने हमको बेइज्जती करता है क्योंकि मेरे पास सब्सक्राइब नहीं है, इसलिए कोई बात नहीं, आगे होगा तो सब्सक्राइब मेरा। सबसे बड़ा यूट्यूबर। यहाँ मैं चिनीहुटिर मुख पाई गलो, মানে চিনিহুটিৰ মুখ মানে আমি দলংখন পাই গ'লোঁ। আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক চিনিহুটিৰ মুখ। এইফালে আপোনালোকক দেখুৱালে, সেইফালে তাৰমানে তিনিটা নদী লগ হৈছে একেলগে। জাষ্ট আপোনালোকে যে দেখিব পাৰিছে সেই দুটা নদী আপোনালোকে দেখা পাইছে, সেই দুটা নদী লগ গৈছে। আৰু এই সেইফালে অলপ দূৰ গৈ কিনে ৰাইট চাইডে আৰু এটা নদী লগ গৈছে, সেইকাৰণে ইয়াত চিনিহুটিৰ মুখ বুলি কোৱা হয়। আমাৰ প্ৰথম যাত্ৰা আৰম্ভণি হৈছিল আমাৰ গাঁও শালমাৰৰ পৰা। আৰু তাৰ পৰা আমি যাত্ৰা কৰিবলৈ ওলাইছিলোঁ খতৰা মন্দিৰলৈ। আৰু খতৰা মন্দিৰলৈ যাম, তাত অলপ মন্দিৰত দৰ্শন কৰিম। মন্দিৰ দৰ্শন কৰি সকলোখিনি দৃশ্য আপোনালোকক দেখুৱাম। আপোনালোকৰ ভিডিঅ'টো চাই থাকক। হৰ ঘৰ মে তিৰংগা। মই সকলোকে এটা কথা কওঁ, সকলোৱে কয়, ময়ো কওঁ। আমাৰ যি ৰাষ্ট্ৰীয় পতাকাখন আছে 15 আগষ্ট স্বাধীনতা দিৱস যোৱাৰ পিছত কোনো যাতে ডাষ্টবিন, তাৰপিছত জাবৰ জোঁথৰৰ মাজত পেলাই নথয়, তাৰ বাবে মই আপোনালোকক কৈ দিছোঁ। কাৰণ সেইখন আমাৰ ৰাষ্ট্ৰীয় পতাকা হয়, আন কোনো বেলেগ পতাকা নহয়। সেইখন আমাৰ সন্মান আছে, গতিকে আপোনালোকে যাতে ভালদৰে থৈ দিয়ে, মই সেইটোৱে কামনা কৰোঁ। তোমালোকে দেখোন পতাকা লোৱা নাই কিয়? হা? এয়া আমি ডিপিলা পাই গ'লোঁ। আৰু ডিপিলাৰ পৰা প্ৰায় 4-5 কিলোমিটাৰমান গৈ আমি খতৰা মন্দিৰ পাই যাম। আৰু তাত গৈ আপোনালোকক দেখুৱাম মন্দিৰৰ দৃশ্যবোৰ। আপোনালোকে চাই থাকিব, সুন্দৰ ভিউ।
সুন্দৰ দৃশ্য আপোনালোকক সকলোখিনি দেখিবলৈ পাব। আমি মন্দিৰ পাই গ'লোঁ আৰু এয়া আপোনালোকক দেখাইছোঁ মন্দিৰৰ দৃশ্যবোৰ। সকলোৰে মন্দিৰ দৰ্শন হৈ গ'ল আৰু আপোনালোকক যদি এই মন্দিৰৰ কাষত দেখুৱাটো চাওক। ইয়াতে এটা পুখুৰী আছে আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে নাইবা এই মাছবিলাক আহি আছে, হয়তো আপোনালোকে দেখা নাপাব পাৰে। ইয়াতে মানে আগতে কাছুৱা আছিল ডাঙৰ ডাঙৰ, যেতিয়া ইয়াতে বাউণ্ডাৰী ৱাল দিলে তেতিয়াৰ পৰা মানে কি কাছুকেইটা ইয়াৰ পৰা উঠাই দিলে আৰু মাছ আছিল ডাঙৰ ডাঙৰ চব উঠাই দিলে। ইমানখিনিয়ে সেইফালে যোৱা নহ'ল। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানখিনিয়ে, অন্য এটা ভিডিঅ'ত লগ পাম আপোনালোকক সকলোকে। জয় হিন্দ, ভাৰত মাতা কি জয়, বন্দে মাতৰম, বন্দে মাতৰম।